নমস্কাৰ, মই গগন কলিতা। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম এটি গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ৪৯ নং ছয়গাং বিধানসভা সমষ্টি আৰু সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন। ছয়গাং সমষ্টিবাসী ৰাইজে 2021ত দিছপুৰত কাৰ চৰকাৰ বিচাৰে? নিশ্চয়কৈ একেমুখে কোৱাটো টান যে আমি কাৰ চৰকাৰ বিচাৰোঁ বা সেয়া থিৰাং কৰিব অসমীয়া ৰাইজে। কিন্তু এইবাৰ এটা কথা নিশ্চিত যে অসমীয়া ৰাইজে ভোট দিয়াৰ পূৰ্বে তেওঁলোকে নিশ্চয় এবাৰ ভাবি পেলাই ভোট দিব। কাৰণ 2016ত যেনেদৰে আমাৰ যুৱচামে, বিশেষকৈ যুৱচামে যেনেদৰে নতুন উদ্যমেৰে বিজেপিক ভোট প্ৰদান কৰিছিল, কিন্তু সেই প্ৰতিশ্ৰুতি অনুসৰি পৰিস্থিতিবিলাক তেওঁলোকে চৰকাৰী শাসন লাভ কৰিলে, কিন্তু তেওঁলোকে এনেকুৱা ধৰণৰ চমৎকাৰ কৰি দেখুৱাব পৰা নাই যে তেওঁলোকক পুনৰবাৰ 2021ত 2016ৰ দৰে ভোট প্ৰদান কৰিব বুলি। আমি এতিয়া বিচাৰিছোঁ আমি এখন নতুন নিকা চৰকাৰ, যে নতুন চৰকাৰ এতিয়া বৰ্তমান আমি শুনিছোঁ আৰু দেখিছোঁ বাতৰিত টিভিত যে অসম জাতীয়বাদী এটা দল পুনৰ গঠন হৈছে। এই দলটোক আমি সংস্থাপন বা আমি প্ৰতিষ্ঠা কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছোঁ। চাই লওঁ তেওঁলোকে যি হিচাপে আমাক কৈছে, আমি দেখিছোঁ এই কথা একেবাৰে সত্য যে আমি এই নতুন দলৰ দ্বাৰাই পুনৰ আমি অসমখন আগৰ অসমৰ দৰে গঢ়াৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। তেনেকুৱা দল বুলি কথা নাই, মানে যিটো দলে মানে ভাল কাম কৰিব আমিতো সেইটোৱে বিচাৰোঁ। কিন্তু আজিকালি দেখিছোঁ মানে কি দলবিলাকৰ মাজতো আৰু এতিয়াতো নতুন দল এটা মানে গঠন হৈছে। আচলতে তেনেকুৱা গঠন হ'ব নালাগে। যদি প্ৰাৰ্থীজন ভাল মানে এটা কৰে, পৰিকল্পনা এটা লয় বোলে জনসাধাৰণৰ মানে ভাল কাম কৰিম, তেনেকুৱা হ'ব লাগে আচলতে। তেতিয়া আমি মানে দল বুলি নহয়, প্ৰাৰ্থীজনৰ ভাল কাম চাই পেলাই আমি মানে ভোট দিম আৰু প্ৰদান কৰিম। ভাবিছোঁ যে আমাৰতো কংগ্ৰেছ চৰকাৰে চলালে, ২০ বছৰ চলাল। যদি বিজেপি চৰকাৰো আমি যোৱা বছৰহে পালোঁ, মাত্ৰ 5 বছৰৰ কাৰণে তেখেতসকলে যি কাম কৰি আছে বৰ্তমান, সেইটো আমি দেখাটো ভালে লাগি আছে বৰ্তমানলৈকে। চাওঁ যদি আৰু 5 বছৰ তেওঁলোকক চান্স দিয়া যায়। মানে আপোনালোকে ভাবিছে যে বিজেপিয়ে কাম কৰিব পাৰিছে? হয়, এনেদৰেই ছয়গাং সমষ্টিৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে আগন্তুক 2021ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনক লৈ নিজৰ নিজৰ মন্তব্যসমূহ প্ৰকাশ কৰা পৰিলক্ষিত হ'ল। ND24